চেনেল পিংকু নলবাৰী চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি গণেশ মন্দিৰৰ চাৰিওফালে কি আছে আৰু কেনেকৈ আহিব পাৰি গোটেইখিনি দেখুৱাম। আৰু মোৰ লগত আছে চুকুল ভাই, দুয়ে আজি গোটেইখিনি দেখুৱাম। দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। গণেশ মন্দিৰৰ মেইন চাৰিআলি হয়। এতিয়া গণেশ মন্দিৰৰ চাৰিআলিটো চাই ল'ব আপোনালোকে। মেইন চাৰিআলিটো এইটো 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হয়। 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নলবাৰীত অৱস্থিত গণেশ মন্দিৰ চাৰিআলি চক। এইফালে বৰপেটা যাব পাৰি আৰু এইফালে গুৱাহাটী যাব পাৰি। 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হয়, এইফালে গুৱাহাটী যাব পাৰি। এইবিলাক বাছ ৰখি আছে, গুৱাহাটী যোৱা বাছ। তাৰপিছত আপোনালোকে যদি যায় বৰপেটা যাব পাৰি, বৰপেটা বাছো ৰখি আছে এইফালে, বৰপেটা বাছ। আৰু এইফালে ধমধমা এই টেম্পু ৰখি আছে, ধমধমা যাব পাৰি। আৰু নলবাৰী টাউনলৈ যাব লগা হ'লে এইবিলাক ই ৰিক্সাবিলাক ৰখি আছে, ই ৰিক্সাত যাব পাৰি। ই ৰিক্সা ৰখি আছে, ৰিক্সাত টাউনত যাব পাৰি। আপোনালোকে চাই থাকক, গোটেইখিনি আজি বস্তু দেখুৱাম। গণেশ মন্দিৰ চাৰিআলিৰ চকতে থকা এডাল ঘূৰণীয়া বহিব পৰা একদম বঢ়িয়া কৰি দিছে গাছৰ তলত। চাই ল'ব আপোনালোকে। বিশেষকৈ এইটো বেছিকৈ ভাল লাগিছে গণেশ মন্দিৰ চকত। লগতে আৰু আপোনালোকক বহুত বস্তু দেখুৱাম। মোৰ লগত সহযোগ কৰি যাই থাকক। এখন গণেশ মন্দিৰৰ একদম মেইন 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সোমোৱাৰ লগে লগে এখন প্ৰথম গেট দি আছে। গেটখনো দেখুৱাম, লগতে কি কি আছে আৰু কি বস্তু আছে, কাষত কি আছে, আপোনালোকক গোটেইখিনি লোকেশ্যনে আজি দি দিম। এখন আপোনালোকে চাই লওক। টাটা মটৰ্ছ ভাগ্যশ্ৰী, ইয়াত বহুত কম ৰেটত গাড়ী পায়, লগতে বহুত ভাল ভাল গাড়ী পায়, বহুত ভাল কণ্ডিশ্যনৰ গাড়ী পায়। আমাৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা এখন টাটা মটৰ্ছ। আৰু এইটো চাই লওক আপোনালোকে, একদম মেইন গেটখন বহুত ভাল হয়। মঙ্গল ধ্বনি আজি চৌদিশে বাজে, বাংলা বিয়ার পারত প্রহণ চৰে, উৰি উৰি আহিছে আলহী পক্ষী। সৃষ্টি চেতনা চিনাকি আমাৰ, দেশ প্ৰেম পৰিচয় আমাৰ। ৰজা পিঠুৱে ৰচিলে ইতিহাস, সাহস আৰু বীৰত্বৰ ভজা উৰুৱা। কামাখ্যা ৰাতি খেলে কামৰূপৰ সমীপৰে, প্ৰজ্ঞানগৰী এয়া গৌৰৱ অসমৰে। কামাখ্যা ৰাতি খেলে কামৰূপৰ সমীপৰে, প্ৰজ্ঞানগৰী এয়া গৌৰৱ অসমৰে। বুঢ়া দিয়াৰ পাৰতে, ব্ৰহ্মপুত্ৰৰ ঘাটতে, বৰলীয়াৰ খুটতে, নৱজীৱনৰ গানকে। ভাস্কৰ বৰ্মাৰ তাহানি দেশৰ আমিও যে অংশীদাৰ। সাজিলে নতুন ইতিহাস, সংস্কৃত ভাষাৰ সাধনা আমাৰে নলবাৰী মঙ্গল ধ্বনি আজি চৌদিশে বাজে, বাংলা বিয়াৰ পাৰত প্ৰহণ চৰে, উৰি উৰি আহিছে আলহী পক্ষী। সৃষ্টি চেতনা চিনাকি আমাৰ, দেশ প্ৰেম পৰিচয় আমাৰ। ৰজা পিঠুৱে ৰচিলে ইতিহাস, সাহস আৰু বীৰত্বৰ ভজা উৰুৱা। কামাখ্যা ৰাতি খেলে এইখন যে দেখিছে চেম এইখনৰ দৰে আমাৰ গণেশ মন্দিৰৰ মেইন গেটখন হ'ব। চেম এইখনৰ দৰে, এইটোৰ দৰে এইখনে গেট যে দেখিলে। এইখন গেট এই মই ফটোখনত যে দেখুৱালোঁ, সেইখন ফটোখনৰ দৰে চেম ফটোখনৰ দৰে গেটখন হ'ব। এইখন গেট বনাই আছে, আপোনালোকে চাই থাকক। ওয়েলকাম টু পিংকু নলবাৰী চেনেলটো স্বাগতম জনাইছোঁ। আমাৰ নলবাৰীক ছাবস্ক্ৰাইব কৰি দিব আৰু লগত ছাবস্ক্ৰাইব চেনেল শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।
আমাৰ ভিডিঅ'টো চাব চবে। আমি আহিছোঁ নলবাৰীৰ পৰা। আৰু বিশেষ দেখুৱাব লগা নাই, কিন্তু আৰু আপোনালোকক আৰু বহুত বস্তু দেখুৱাই থাকিম। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে মৰম দিব বুলি মই আশা কৰোঁ। মই বেছি দিন হোৱা নাই, নতুনকৈ ব্লগ বনাই আছোঁ। মোৰ 2 নম্বৰ ব্লগ। আপোনালোকে মৰম দিব বুলি মই আশা কৰোঁ। এইখিনিতে মই সমাপ্ত কৰোঁ ভিডিঅ'টো।